নমস্কাৰ আসাম টেক চেনেললৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাসীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰ কেইটা এগৰাকী অসমৰ নাগৰিক হিচাপে আপুনি জনাটো অত্যন্ত দায়িত্ব। এই 3 মিনিটৰ নিউজ কেইটা আপুনি সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেকুৱা নিউজ আপুনি নিতো বিচাৰে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে লৈ আহিছো আজিৰ প্ৰথমটো খবৰ আৰু আজিৰ প্ৰথমটো খবৰে লৈ আহিছো ব্ৰেকিং নিউজ। অসমৰ 9খন জিলাৰ পৰা আৰম্ভ হ'ব অগ্নিবীৰ পৰীক্ষাৰ নিযুক্তি। অগ্নিবীৰ পদৰ বাবে আজি আবেদন কৰক আৰু ভাৰতীয় সেনা নিযুক্তিৰ সুযোগ লাভ কৰিব যুৱক যুৱতীয়ে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো আপোনালোকক। ভাৰতীয় সেনাৰ তৰফৰ পৰা বিচৰা হৈছে আবেদন আৰু ক্ৰমান্বয়ে 9খন জিলা যোৰহাট, মাজুলী, তিনিচুকীয়া, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, উত্তৰ লখিমপুৰ, শিৱসাগৰৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। 3 আগষ্ট পৰ্যন্ত প্ৰাৰ্থীয়ে অনলাইন জৰিয়তে আবেদন কৰিব পাৰিব। www.joinindianarmy ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব আবেদন আৰু ৱেবছাইটত ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। ইফালে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। 7 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰলৈ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব পৰীক্ষা। ইফালে মন কৰিব যে যোগ্য প্ৰাৰ্থীক আবেদন কৰিবলৈ আহ্বান সেনা বাহিনীৰ। ইফালে আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে নগাঁও পুলিচে মুকলি কৰি দিলে বিৰিঞ্চি পাৰক। ৰাজপথত শিৱ পাৰ্বতীৰ বেশত মূল্য বৃদ্ধিৰ বিৰুদ্ধে কৰিছিল বাটৰ-নাট। সাম্প্ৰতিক বিষয়ক লৈ বাটৰ-নাট কৰাটো দূষণীয় নহয়। সাংকেতিক পোছাক পৰিধান কৰিলে অপৰাধ নহয়। নগাঁও আৰক্ষীক এই সন্দৰ্ভত নিৰ্দেশনা দিয়া হৈছে। এই কথা জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে। ইফালে মন কৰিব যে পুনৰ কভিডৰ নতুন ঢৌ। পুনৰ কভিডৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে অসমত। 24 ঘণ্টাৰ ভিতৰত পুনৰ নতুনকৈ আক্ৰান্ত 86 জন লোক। 24 ঘণ্টাত পজিটিভিটিৰে 10.24%। এই পৰ্যন্ত সক্ৰিয় অৱস্থাত আছে 1607 জন লোক। কামৰূপ মেট্ৰত 24 ঘণ্টাত আক্ৰান্তৰ সংখ্যা 49 জন। কাছাৰত 24 ঘণ্টাত আক্ৰান্তৰ সংখ্যা 8 জন। ডিব্ৰুগড়ত 24 ঘণ্টাত আক্ৰান্তৰ সংখ্যা 5 জন। ইফালে কামৰূপ গ্ৰাম্যত 24 ঘণ্টাত আক্ৰান্তৰ সংখ্যা 4 জন। ইফালে আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিকত অনুত্তীৰ্ণলৈ জৰুৰী নিৰ্দেশনা সেৱাৰ ফালৰ পৰা জনাইছে যে 25 জুলাইৰ পৰা HLC/AHM-ৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা। আৰু ইফালে মন কৰিব যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফলাফলত অসন্তুষ্ট সেইসকলে অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত। আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰকাশ কৰিলে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী। ছাত্ৰ-ছাত্ৰীসকলে মন কৰিব যে 25 জুলাইত ৰাতিপুৱা ইংৰাজী বিষয়ৰ পৰীক্ষা হ'ব আৰু 26 জুলাই ৰাতিপুৱা MIL আৰু বিয়লি ফিগ এণ্ড একুৱাই। 27 জুলাইত ৰাতিপুৱা সাধাৰণ গণিত আৰু 28 জুলাইত ৰাতিপুৱা সমাজ বিজ্ঞান। 30 জুলাইত ৰাতিপুৱা আৰবী, ঐচ্ছিক গণিত আৰু ভূগোলৰ পৰীক্ষা। ইতিহাস, সংস্কৃত, হিন্দী, কম্পিউটাৰ চাইন্স, বাণিজ্যিক আৰু কাৰ্বিৰ পৰীক্ষা হ'ব।